দিছ ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু আজি যাই আছোঁ মই ভৰলু চাইডে, মানে পাণ বজাৰ আৰু কাছাৰীৰ ভিতৰত পৰে সেই জাগাটো হেৰিটেজ বুলি কোৱা হয়। তো প্ৰথমে আমি যাম সঞ্জীৱনী, তাতে ক'ম আপোনালোক মই কেনেকৈ ক'ত কেনেকৈ যাম। যদি এই ভৰলু চৰলু চাইডত এই তেল ডিপুটো দেখা হ'ব মোৰ ওচৰত, লগত সঞ্জীৱনী হস্পিটেলো আছে, তাৰ আগত স্বাগত আছে। স্বাগতৰ ওচৰতে এইখন দোকান বন্ধুৰ আড্ডা, আৰু নামটো এটা বেলেগ নাম দিছে কাৰণ এই নামটোৰ ওপৰত কিবা এটা কাহিনী আছে। আজি মই ভৰলুলৈকে যাব লাগিব, তাতে এখন আৰু এটা আমাৰ ভিডিঅ' বনাই চাই লওক। এয়া এইবিলাক চব ৰেডি হৈ আছে। এয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ মই আহি পাই গ'লোঁ বৰ্তমান। আৰু মোৰ পিছত চাব পাৰে বেকগ্ৰাউণ্ড কি ধুনীয়া। আমি এতিয়া মই ভিতৰলৈকে যাম, এনেকুৱা এণ্ট্ৰি গেট আছে, এনেকুৱা এণ্ট্ৰি গেট দি সোমাই যাম। এইখনে গেট হয় আৰু মোৰ ফ্ৰণ্টত এইটো পুলিচ পইণ্ট আছে। এইপিনে আপোনালোকে কাছাৰী পাব আগত, আৰু এইপিনে পাণ বজাৰ বুলি কয় এইখিনি এলেকা। সেইপিনে আৰু এখন পাৰ্ক পাব, এইখন মই য'ত অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ। এতিয়া টিকেট লৈ টিকেট কাউণ্টাৰটো দেখাই আছোঁ ৰ'ব, আহক। টিকেট কাউণ্টাৰ হয়, মই টিকেট আগতে কাটি লৈ লৈছোঁ। তো এইপিনেদি যাম এতিয়া, বলক। ভিতৰেদি এইপিনেদি সোমাই আহিলোঁ, সোমাই এইখন ডাঙৰ গেট সোমাই পিনে এটা মজা ফিল হৈ আছে। আৰু ধৰক দাৰ্জিলিং বা অৰুণাচল প্ৰদেশত যে এনেকুৱা যে থাকে ঘূৰণীয়া, এনেকৈ যে ঘূৰাব পাৰি। এইবিলাক ঘূৰোৱা আছে, মানে এইবিলাক অৰুণাচলত নহয়, আমাৰ অসমৰে হয়। বিহু চিহু নাচি আছে, কিবা আছে, এনেকুৱা ধৰণৰ ইয়াতে আঁকা আছে। ঘূৰাব পাৰি নহয়, ঘূৰাবও পাৰি। ধুনীয়া বনাইছে এইবিলাক, চাব পাৰে। পূৰা ইয়াৰ পৰা ষ্টাৰ্টিং পূৰা ইয়াৰে লৈকে আছে, চাব পাৰে। এইবিলাক চাই লওক, পূৰা ইয়াৰে লৈকে আছে। গাৰ্ডেনখিনিয়ে চাই লওক প্ৰথম। ৱাও, কি ধুনীয়া মিউজিয়াম টাইপ আঁকা আছে, কিবা ছবি তবি আঁকা ধৰণৰ, ড্ৰয়িং চ্ৰয়িঙৰ ধৰণৰ। মই ইয়াৰ পৰা দেখা পাই আছোঁ, ভিতৰত আইনা আছে। তো বলক ভিতৰলৈকে যাওঁ। তো এইবিলাক ড্ৰয়িঙে চাব পাৰে। কি ধুনীয়া ধুনীয়া ড্ৰয়িং, আপোনালোকে কিনিও লৈ যাব পাৰে চাগে এইবিলাক। এয়া ৱাও, ৱাছৰুম টয়লেট চব আছে ভিতৰতে। চেণ্ট্ৰেল হল লাইফ এলং দ্য ৰিভাৰ। তো এইপিনে সোমাই যাওঁ। কি ধুনীয়া, এইবিলাক আগৰ দিনৰে কিবা কিবি ইয়াতে চব দিয়া আছে। এইবিলাক ফটো চাব পাৰে। ওপৰৰ চাইডে যাওক নহয়, কি এইবিলাক দিয়া আছে মজা কৰি। মানে কেনেকৈ ক'ত কি আছে এইবিলাক মেপ টাইপ চাৰ্ট টাইপৰ চাগে এইবিলাক হ'ব পাৰে। পূৰা একদম এইবিলাক দিয়া আছে চবতে। পৰ্দা চৰ্দাবিলাক এনেকুৱা দিয়া আছে, মেহেল চেহেলত সোমোৱা যেন লাগি আছে। তো মেহেল টাইপৰে হয় দিয়কচোন ক'ব গ'লে। ৱাও, কি মজা। বাহিৰৰ পৰা নালাগে যে ভিতৰত যে এইবিলাক আছে মোৰ ওচৰত। এইবিলাক আপোনালোকে এইপিনে টাচ কৰিব নোৱাৰিব। এইবিলাক চব কফি চফি খোৱা এনেকুৱা লাগি আছে। মলটো পূৰা ধুনীয়া, আৰু পূৰা একদম দেখাই দি আছোঁ যে আগৰ দিনত যে গান চান যে শুনিছিল কিবা এনেকুৱা ধৰণৰ। পিনে আমাৰ আছে অসম শৰাই, চাই লওক কি মজা। ডিচি বাংলো হয়, মানে আগতে ডিচি আছিল, বৰ্তমান এতিয়া বাংলো কৰি দিছে। আৰু এইটো ড্ৰয়িং ৰুম হয়, তেখেতৰ ডিচি যোন আছিল ইয়াতে 1920। ইয়াতে জুই চুই যে জ্বলাইছিল, কয়লা চয়লা দি, সেনেকুৱা ধৰণৰ ইয়াতে আছে। আগতে জ্বলাইছিল মানে ভাবক সেইখিনি সময়ত এতিয়া এইবিলাক আছিল। আমি ফিল্মত দেখিছিলোঁ সৰু মিটিং ৰুম, অলপ মই দেখাম এতিয়া। এইবিলাকত মিটিং বহে আৰু চব আমি দেখা পালে গমে পাব ইয়াতে মিটিং চিটিং বহে বুলি। কিমান বছৰ আগৰ আপোনালোকে মানে ভাবিবই নোৱাৰিব। আহোম যেতিয়া আছিল তেতিয়াই নামচা যে বনাই থৈ দিছে ইয়াত। এইবিলাক ফটো চাব পাৰে, চব বোৱা হয়, থৈ দিছে ইয়াত। লাইব্ৰেৰী হল হয়, কিতাপ চাওঁ অলপ। মইতো পঢ়া শুনাততো ইণ্টাৰেষ্ট নহয়, কিন্তু হ'লেও আপোনালোক দেখাওঁ। ডক্টৰ ভূপেন হাজৰিকাৰ কিতাপ হওক, বা এনেকৈ অসমৰ যিবিলাক বিখ্যাত মানুহ যিমান যি কাহিনী বা কিতাপ আছে আপোনালোকে ইয়াতে পাব আহিলে। মই আজিলৈকে বহি পোৱা নাই, আজি বহিলোঁ। পোৱা যদি পাৰে নাজানো, আৰু গোটেই একদম শুইছোঁ, একদম উঠি যাম ইমান ডাঙৰ ৰাতি। মস্ত ডাঙৰ। এইপিনেদি আমি এনেকৈ উঠি যাম, এনেকৈ যাই এনেকৈ পাম। বজোৱা তাবলা চাবলা বজোৱা, ড্ৰাম চ্ৰাম বজাইছিল, ইয়াৰে চব থোৱা হৈছে। এইটো ঢোল, এইটো ঢোল।
বাংলোটো মস্ত বাংলো বাংলো দেখালো এইটো বাংলোৰ বেক চাইড এলেকা হয় ডগ ষ্টক থোৱা ঘৰ নেকি ডগ ষ্টক থোৱা ঘৰ নহয় এইটো এটা লাইট হয় ইয়াতে লাইট চাইট জ্বলে মানে গধূলি আহিও চাগে ভাল লাগে মই আপোনালোক দিনত দেখালো বহি আপোনালোকে ফটো চটো অলপ ৰিল চিলছত ভিডিঅ' চিডিঅ' বনাব পাৰিব ইয়াতে বহি লগত কঁঠাল গছ এবাৰ আমি এইখিনি মানে লুডু খেলিছিলোঁ তেতিয়া আমাৰ কি ফূৰ্তি ইয়াতে আপোনালোকে লুডু চাব নেকি সাপ খেলাখনে চাই লওক বাপৰে বাপ খেলা ইয়াতে আপোনালোকে খেলিবও পাৰে হা এইখন চেষ্ট কি ডাঙৰ চেষ্ট দেখা পাইছেনে মোৰ ওচৰত ব্লেক আছে এইটো অপজিট টিম আপোনালোকে ইয়াতে এই চেষ্টখন খেলিব পাৰিব ইয়াতে আহি এনেকৈ ইপিনৰ পৰা এটা টিম হ'ব আৰু সেইটো চাইডৰ পৰা এটা টিম হ'ব আৰু আপোনালোকে খেলিব পাৰিব বহিব পাৰে ইয়াতে আহিলে ক'ল্ড ড্ৰিংক যদি যায় খাব পাৰিব আপোনালোকে ইয়াৰ পৰাও ফিল কৰিব পাৰিব পাৰ্কখন এইয়া ব্ৰহ্মপুত্ৰৰ ভিউটো আহে ইয়াত পৰা মানুহ আহিছে ইয়াতে এইবিলাক চাব কাৰণে আৰু ফৰেনৰ পৰা মানুহ আহে এইবিলাক চাব কাৰণে বহুত ডেভেলপ কৰিছে জাহাজো চাই লওক ইয়াৰ পৰা ফিল চিল হৈ থাকে আৰু ধুনীয়া এইখন চাই লওক আৰু এই ষ্টাৰ বাক্স কেফে আছে এই 2 ষ্টাৰ বাক্স কেফে আপোনালোকে তাতে কফিও খাব পাৰিব তাতে আপোনালোকে বহিব পাৰিব এই যাই আছে নহয় গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আৰু এইপিনে কফি চফি খাব পাৰিব আৰু এইটো চাই লওক কি মজা পইচা আপোনালোকে ৰাস্তা দি ওচৰতে গুচি যাব ভিতৰত যি এনেকুৱা আছে আপোনালোকে 1% গম নাপাব পাৰ্মিশ্যন ল'ব লাগিব ইয়াতে কিবা এটা কৰিবৰ কাৰণে এনাউন্সমেণ্ট হ'ব ইয়াতে পাৰ্টি চাৰ্টি ডেন্স চেন্স হ'ব ইয়াতে মজা হ'ব লাগি আছে এইখিনি প্লেচ আপোনালোক যিমান পাৰে চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে পূৰা আপোনালোকে ইয়াতে আহক ধুনীয়া প্লেচ একদম বেষ্ট ল'ৰা ছোৱালী সৰু বাচ্চা চবে আহি ইয়াতে ভাল পাব যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ মই আপোনালোকক এনেকৈ ভাল ভিডিঅ' দিব পাৰোঁ জয় মা কামাখ্যা আপোনালোকৰ যদি ভালে থাকে